ৰাইজ, মোৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন ঘটিল। এই পৰিৱৰ্তনৰ মূল কাৰণটো হ'ল প্ৰভু ঈশ্বৰ নাৰায়ণ পৰম ব্ৰহ্ম। আচলতে মই 6 বজাত বিচনাত সাৰ পাইছিলোঁ আৰু উঠো 8 বজাত। 10 মিনিট পিছত বুলি ভাবি 8 বাজি যায়। কিন্তু আজি চাওকচোন, মই 4টা বজাত উঠিব পৰা হৈ গ'লোঁ। মেইন পাৰপাছ আমাৰ জীৱনত এটাই হ'ব লাগে, সেইটো হৈছে আপোনাৰ প্ৰভু। সঁচাকৈ কৈছোঁ, আপোনাক এই পৃথিৱীত কোনোৱে বচাব নোৱাৰে, কোনো মানুহে বচাব নোৱাৰে। একমাত্ৰ প্ৰভুৱে বচাব পাৰিব, একমাত্ৰ প্ৰভু। আপোনালোকক মই কৈ আছোঁ, মোৰ কেনেকুৱা কি ঘটনা হৈ আছিল 1 মাহ আগত। মই কিয় ইমান প্ৰভুক বিশ্বাস কৰা হৈছোঁ, মই কিয় ইমান প্ৰভুক বিলিভ কৰা হৈছোঁ কৈ আছোঁ। মানে এমাহমান আগত বাছ এইটো পাৰপাছত কৈছোঁ যে যাতে আপোনালোকেও বিলিভ কৰে ভগৱানক। কিছুমান আছে নহয়, নাই ভগৱান এনেকৈ কয় নহয়, কিন্তু বিশ্বাস কৰক, মই 99% ভাবিছিলোঁ আগতে যে প্ৰভু আছেয়ে, কিন্তু 1% কেতিয়াবা কিবা কি হৈ গৈছিল জানে, যে নাই নেকি, তেওঁ দেখা নাই নেকি। বিশ্বাস কৰক প্ৰভুৰ নামত ইমান শক্তি আছে না। মই 5 বছৰ পাৰ হৈ গৈছে কাম কৰা জীৱনত, মই জীৱনতো এনেকুৱা এটা সমস্যা অহা নাছিল, যিটো মানে এই বছৰৰ এই যোৱা এমাহ মই ভিডিঅ' দিব পৰা নাছিলোঁ 45 দিনমান। মোৰ মেণ্টেল ট্ৰমা হৈ গৈছিল সেই ইনচিডেণ্টটোৰ পৰা। সেই ইনচিডেণ্টটোত মোক কোনে কি কৰিছে, কি কথা কি বতৰা মই ক'ব বিচৰা নাই। মোৰ বৰ্তমান তেখেতসকলৰ প্ৰতি কোনো বেয়া ভাৱ নাই, আৰু মই প্ৰভু ঈশ্বৰক এটাই অনুৰোধ কৰিম যাতে নাহে কোনোদিনে, সকলোকে সৎ জ্ঞান দিয়ক, ভাল হওক সকলোৰে। মই নাম ল'ব নোৱাৰিম বা মোৰ কি ইনচিডেণ্ট হৈছে সেইখিনি মই ক'বও নোৱাৰিম, কাৰণ মই নিবিচাৰোঁ কাৰোবাৰ বেয়া হোৱাটো বা কিবা হোৱাটো। বাছ ক'ব খুজিছোঁ, এনেকুৱা এটা ভগৱানে কেনেদৰে খেল নে মানুহৰে খেল বুলি ক'ম, খেলি মানে কি এনেকুৱা এটা ইনচিডেণ্ট হৈ গৈছিল মোৰ জীৱনত, মানে বিশ্বাস কৰক ব্ৰহ্ম অস্ত্ৰ মাৰিছিল মোৰ ফালে। তাকেও 1 2জন নহয়, বহুত কেইজন লগ হৈ কিনে। মই বেয়া নাপাওঁ, এইটো কথা কোনো নাভাবিব দিয়ক মই বেয়া ভাবি আছোঁ বুলি। ভগৱান কসম, মই কাকো বেয়া ভাবি থকা নাই, মই প্ৰভুৰ লীলাটোৰ কথা ক'ব খুজিছোঁ। কিন্তু তাত মই 100% সঁচা আছিলোঁ, 100% সঁচা আছিলোঁ, মই জানিছিলোঁ। আৰু প্ৰভুক মই এটা কথাই কৈছিলোঁ, প্ৰভু তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা, মই কি কৰিলোঁ, এনেকৈ কৈছিলোঁ। তাৰপিছত বিশ্বাস কৰক, কৃষ্ণায়ে বাসুদেৱায় হৰে পৰমাত্মানে প্ৰণত ক্লেশনাশায় গোবিন্দায় নমো নমঃ। কিমানবাৰ মই জপ কৰিছোঁ মই নিজে নাজানো, বিশ্বাস কৰক। আৰু আপোনালোকে এটা কথা ক'ব খুজিছোঁ যে সেই ইনচিডেণ্টটোৰ পৰা ভগৱানৰ বাহিৰে ভগৱানৰ বাহিৰে মোক কোনো বচাবই নোৱাৰে। তাৰমানে একমাত্ৰ ভগৱানেহে বচাব পাৰিব, যদি বচাব পাৰে, নহ'লে মই কামৰ পৰা ওলাই যাওঁ। সঁচাকৈ ইমান শক্তিশালী তাৰমানে সেই অস্ত্ৰ, সেই পাত অস্ত্ৰ। কেনেকুৱা অস্ত্ৰ হ'ব লাগিব মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ, বা মোক ক'ব ইচ্ছা নাই বৰ্তমান, কাৰণ মোৰ মানুহৰ মনত বেয়া হ'ব বৰ্তমান ইচ্ছা নাই। কাৰণ কিমান দিন থাকিম আৰু, বেছি দিন নাথাকোঁ ন। মানুহৰ জীৱন, মোৰ কাৰো প্ৰতি বেয়া ভাৱ এই অন্তৰখনত লৈ কিনে মৰি যাব মন নাই। সেইকাৰণে মই নকওঁ, আৰু বেলেগৰ বেয়া হোৱাটো নিবিচাৰোঁ। সেইকাৰণে আপোনালোকে কমেণ্টতো নুসুধিব যে কি হৈছিল, কি কথা। এনেকুৱা অস্ত্ৰ মাৰিছিল মানে কি, মই আৰু কাম কৰিব নোৱাৰিম চাগে, মানে এনেকুৱা হৈ গৈছিল। কিন্তু প্ৰভুৰ নাম লৈ আছিলোঁ, কৃষ্ণায় বাসুদেৱায় হৰে পৰমাত্মানে প্ৰণত ক্লেশনাশায় গোবিন্দায় নমো নমঃ। মই নিজে নাজানো, গণি আৰু যেতিয়া মই সেই সময়খিনিত কাম কৰিব গৈছিলোঁ, তেতিয়াও মই এনিটাইম কৃষ্ণায় বাসুদেৱায় হৰে পৰমাত্মানে প্ৰণত ক্লেশ, আঙুলিটো এনেকুৱা কৰি কিনে পূৰা নাম জপ কৰি আছিলোঁ। বিশ্বাস কৰক নকৰক, নামৰ ইমান শক্তি নহয়, ইমান শক্তি। মই ভবাই নাছিলোঁ মই সেই ইনচিডেণ্টটোৰ পৰা বাহিৰ আহিব পাৰিম বুলি। ভগৱানে সুদৰ্শন চক্ৰৰে সেই ব্ৰহ্ম অস্ত্ৰক নাশ কৰিছিল, বিশ্বাস কৰক।
সঁচাকৈ কথা কৈছোঁ, মোৰ জীৱনত ভয়ানক ইনচিডেণ্ট হৈ গৈছিল। সেই ইনচিডেণ্টটো ভয়ানক, কোনো বচাব নোৱাৰে। ভগৱান, যোনে যি ভাবে ভগৱান, কিছুমানে ভগৱান বুলি মাতে, কিছুমানে আল্লাহ বুলি মাতে, কিছুমানে গড বুলি মাতে, যিয়ে নহওক তেখেত ইমান দয়ালু। কিন্তু আপুনি শুদ্ধ থাকিব লাগিব সেই ক্ষেত্ৰত। সত্যটো কোনো নহয় ভাই, এই পৃথিৱীত এটাই সত্য, সেইটো হৈছে ভগৱান। আৰু সূৰ্য পূব পিনে উদয় হয়, পশ্চিম পিনে মাৰ যায়, সেইটো সত্য। গাখীৰ বগা, সেইটো সত্য। বাকী মানুহ সত্য কোনো নাথাকে। কাৰণ কিয়, মানুহ বাছ সঁচা থাকিব পাৰে, সত্য থাকিব নোৱাৰে। মই সত্যবাদী এনেকৈ কোনো ক'ব নোৱাৰে। কাৰণ কিয়, 100% কোনো সত্য নহয়ে। এতিয়া ময়ে 100% ভাল নহয়, ক'ৰবাত 40% মান ভাল হ'ব পাৰোঁ। তো মই সেইটোক নিজকে ক'ব নোৱাৰোঁ যে মই সত্যবাদী। কিছুমান কথাত সঁচা হ'ব পাৰোঁ। আৰু আপুনি যিটো কথাত সঁচা হয় নহওক, ভগৱান ওপৰৰ পৰা আহি তলত আহিব, ওপৰৰ পৰা তলত আহিব, আহি কিনে আপোনাক বচাব। কিন্তু আপুনি গম নাপায় আপুনি বাছ উপলব্ধি কৰিব পাৰিব লাগিব, উপলব্ধি। মোৰ বিশ্বাস কৰক, মোৰ ভগৱানৰ কথা কৈ ইমান ভাল লাগে। বৰ্তমান যিটো মই মানে ইনচিডেণ্টৰ পৰা আহিছোঁ না, সেই ইনচিডেণ্টৰ পৰা মানে এনেকুৱা ভাল লাগে, মানে সঁচাকৈ আছে। বিশ্বাস কৰক, মোৰ মেণ্টেল ট্ৰমা হৈ গৈছিল। ট্ৰমা মানে সেই ইনচিডেণ্টটোৰ পিছত মেণ্টেল ট্ৰমা হৈ গৈছে। মানে এনিটাইম ভাবিয়ে থাকোঁ, এটা আঘাত পাই গৈছোঁ নহয়, মানসিক আঘাত। এনিটাইম ভাবিয়ে থাকোঁ। তাৰপিছত ডক্তৰকো দেখালোঁ। তাৰপিছত ডক্তৰৰ ঔষধেও কাম নিদিলে, মাত্ৰ এটাই কাম দিছে, হৰিৰ নাম। কোনো এই পৃথিৱীত একো বস্তুৱে কাম নিদিয়ে, একমাত্ৰ হৰিৰ নাম। আপুনি হাজাৰ ডাঙৰ বেমাৰ হওক, যদি হৰিক বুজি পাইছে, তেতিয়াহ'লে আপোনাক ইয়াত কৰি ডাঙৰ ঔষধ আৰু নাই। হৰিয়ে মেইন, হৰি। বাকী জীয়াই থকা দিনকেইটা যাই যেনেকৈ ভাবে, ভগৱান, কিছুমানে কৃষ্ণ, কিছুমানে ৰাধা, কিছুমানে আল্লাহ, কিছুমানে গড, যাই যেনেকৈ ভাবে, মানে সময়বিলাক নষ্ট কৰিব নালাগে, হৰিৰ নাম লৈ থাকিব লাগে। 1 hour later. আৰু ফাইনেলি মইজনীয়ে গা চা ধুই আহিলোঁ। এন্ধাৰ কমাই নাই। এতিয়া বাজিছে আপোনাৰ 5 বাজিল। এন্ধাৰ কমাই নাই। কিমানলৈকে এন্ধাৰ বা থাকে। মানে এনে মই যদি উঠোঁ 4 বজাত, ভিতৰৰ পৰা বাহিৰ নাহোঁ। কিন্তু এই দুদিন আজি বা কি হ'ল, মানে বাহিৰ যাব লগা হ'ল। তাকেও বহুত দূৰত যাব লাগে। কিন্তু ঈশ্বৰৰ নাম লৈ গৈছোঁ, সাহস গতাইছোঁ। একমাত্ৰ ঈশ্বৰৰ নামেৰেহে সাহস গতাব পাৰি। এনে যদি কেতিয়াবা এনেকুৱা হয়, বাহিৰত যাব লগা হয়, তেতিয়াহ'লে এওঁক মাতোঁ, এওঁ যায়। কিন্তু আজি মাও নাই না, গতিকে কেনেকৈ যাব বাবুক এৰি কিনে। আৰু ৰাতি সেইখন বিচনাত শুলোঁ। ভাবিছিলোঁ কি আঁঠুৱা নতৰিলেও হ'ব, এনেকৈ মহে মানে কৰি আছে, আচৰিত। আৰু আঁঠুৱা টানি কিনে কৰিব লাগিব। আৰু এইফালে আমাৰ দুটাই শুই আছে। মোৰ ছুটিয়াই দিছোঁ পূৰা। এতিয়া আপোনাৰ অলপমান ঘৰৰ কাম কৰোঁ, কাম চাম কৰি আপোনালোকৰ লগত কথা পাতি আছোঁ, বা ব্লগটো কণ্টিনিউ কৰি আছোঁ। এতিয়া এয়া ঘৰ চৰ ঝাৰু তাৰু দি লওঁ, অলপমান মুচিও লওঁ, অলপমান চিডিল কৰি লওঁ। তেতিয়াহে কয় নহয়, সুস্থ পৰিৱেশৰ মাজত এটা ভাল মনৰ উৎপন্ন হয় বা উৎপত্তি হয়। তো পৰিৱেশটো সুস্থ কৰি লওঁ অলপমান। আৰু এয়া গা চা ধুই আহি চব্জি কাটিব ধৰিছোঁ। এনে গা চা ধুই আহি মই আনকালে প্ৰভুক চাকি গছ দিওঁ, কিন্তু মোৰ আজি মেন্স চলি আছে, যাৰ কাৰণে মই দিব নোৱাৰিলোঁ। মনতে তেখেতক চাকি গছ দি থৈ দিছোঁ, কাৰণ মোৰ মনটো পবিত্ৰ, দেহটো অপবিত্ৰ বুলি নকওঁ, কিন্তু কিছুমান নিয়ম সৰুৰ পৰা দেখি মনত সাজ বহি যায়, যাৰ কাৰণে মানিব লগা হয়, বিনা ৰিজনত, এনি ৰিজনত, হয়নে বাৰু? যিয়ে নহওক, এতিয়া চব্জিখিনি কাটি লওঁ ৰ'ব ৰাইজ। চব্জিখিনি কটাৰ সময়ত কিছুমান কথা মোৰ মনত আহি আছিল, তাকে আপোনালোকৰ ওচৰতো কওঁ। জীৱনত যেতিয়া বেয়া সময় চলিব লয়, তেতিয়া চিনাকি বহু বন্ধুবৰ্গ বা আপুনি সময়ত সহায় কৰি থোৱা মানুহবোৰৰ মুখাবোৰ খুলি পৰে। জীৱনত দুৰ্যোগৰ বৰ প্ৰয়োজন, কাৰণ সেই দুৰ্যোগে আপোনাক শিকায় যে আপুনি সহায় কৰি থোৱা মানুহবোৰৰ অকাত আছিল নে
আপোনাৰ সহায় পাবৰ কাৰণে। ৰাইজ, আমি মানুহবোৰে কোনো কাকো ঈশ্বৰৰ কৃপাৰ অবিহনে কিঞ্চিত মানুহ সহায় কৰিব নোৱাৰোঁ। আমিবোৰ নিমিত্ত। ভগৱানে কলিৰ যুগত কাৰোবাক সহায় কৰিবৰ কাৰণে স্বৰ্গৰ পৰা নামি নাহে। মানুহবোৰৰ দ্বাৰাই তেখেতে আমাৰ দুৰ্যোগবোৰ নষ্ট কৰি থাকে আৰু ভগৱানে যাকে তাকে জৰিয়া নবনায়। সেই বিপদৰ সময়ত ভগৱানে যাৰ জৰিয়তে বিপদবোৰ মুক্ত কৰে, সেই মানুহ বা ব্যক্তিজনক অলপ হ'লেও মনৰ পৰা কিবা এটা কোণত মনত ৰাখিব লাগে। ৰাইজ, সৰুৰ পৰা ডাঙৰ বহুত কষ্টৰে হ'লোঁ, বহুত আঘাতৰ মাজত ডাঙৰ হ'লোঁ। জীৱনত কোনো দিনেই নোপোৱা বস্তুক লৈ আশা নকৰা মানুহ মই। জীৱনটোক মই ভগৱানৰ বিশেষ উপহাৰ বুলি মানিছোঁ। মোৰ বয়স 25 বছৰ অতিক্ৰম হ'ল। 18 বছৰ বয়সত কাম কৰিব ওলাই আহিছিলোঁ ভাতৰ সন্ধানত আৰু সফলো হ'লোঁ। নিজৰ ভৰিত নিজে থিয় দিব পাৰিলোঁ। কামৰ সময়ত বহুতৰ মৰম ভালপোৱা পাব সক্ষম হৈছিলোঁ। কিন্তু মোৰ জীৱনত জানুৱাৰী মাহৰ 2 তাৰিখৰ পৰা হোৱা মেণ্টেল টৰ্চাৰবোৰ দেখি বা উপলব্ধি কৰি মোৰ এনেকুৱা লাগিছে যে প্ৰভু নেক্সট টাইম আৰু মোক মানুহ কৰি জন্ম নিদিবা। মোৰ এনজাইটি হৈ গৈছিল সেই ইনচিডেণ্টটোৰ পিছত। এনজাইটি মিন্স দিনে দিনে মোক বিনা কাৰণত কৰা অপমানবোৰ মনত পৰি থাকে, শ্বাস নিশ্বাস ঘনে ঘনে লোৱা, আৰু মই য'ত অপমানিত হৈছোঁ তাত গ'লে বা মোক অপদস্থ কৰা মানুহবোৰক দেখিলে ভয় লগা আৰু মনত এইটো আহি থকা, আৰু মোক অপকাৰ কৰিব নেকি, বিনা কাৰণত চকু পানী আহি থকা, তাৰপিছত আপোনাৰ মাজে মাজে ভয় লাগি থকা, আৰু কেতিয়াবা বিনা কাৰণত মূৰটো ঘূৰাই কিনে পৰি যোৱা। এই সকলোবোৰ লক্ষণ মোৰ গাত হৈছিল আৰু মই কৰ্মস্থলীতো মূৰ ঘূৰাই পৰিছিলোঁ। যিয়ে নহওক, তাৰপিছত মই ডক্টৰৰ ওচৰলৈ গ'লোঁ। ডক্টৰে মোক ধুনীয়াকৈ কথাখিনি বুজালে। তাৰপিছত মই ঈশ্বৰৰ শৰণাপন্ন হ'লোঁ। ঈশ্বৰক কান্দি কান্দি সকলো কথা ক'লোঁ। সেই দিনাৰ পৰাই মোৰ মনটো মুকলি হ'ল আৰু মই ধুনীয়াকৈ এতিয়া সকলোৰ লগত এডজাষ্ট হ'ব পৰা হ'লোঁ। আনকি মোক যিসকলে বেয়া ভাবিছিল মোৰ বিষয়ে বা সেইসকলৰ প্ৰতিও মোৰ এতিয়া বৰ্তমান বেয়া ভাৱ নাই। সিহঁতৰো মই ভাল ভাবিব পৰা হ'লোঁ। চাওকচোন ভগৱানৰ কিমান শক্তি। গতিকে মই যদি 2-এজনে মানুহে মোৰ ভিডিঅ' চাই, মই তেখেতসকলৰ ওচৰত এটাই অনুৰোধ, আপোনালোকে ঈশ্বৰ চিন্তা কৰক, ঈশ্বৰক ভজনা কৰক। সঁচাকৈ এই কলিৰ যুগত নামেহে মুক্তি দিব পাৰিব। গতিকে নাম লওক, নাম ইম্পৰ্টেণ্ট, নাম মেইন। মই আৰু এবাৰ এটা ক্লিয়াৰিফিকেশ্যন দিব খুজিছোঁ যে মই কাকো বেয়া পাই কিনে এইখিনি কথা কোৱা নাই। কাৰো প্ৰতি মোৰ বেয়া ভাৱ নাই আজিলৈকে আৰু নাথাকেও কোনো দিনে। কিন্তু এটা পাৰ্পাছতে কৈছোঁ যে মই এটা লাভ হৈছে মোৰ, সেইখিনি ইনচিডেণ্ট মোৰ লগত হোৱাৰ ক্ষেত্ৰত মই ঈশ্বৰক 99% জানিছিলোঁ মোৰ মনে কয়, কিন্তু মই 100% মই বুজি পালোঁ আৰু সঁচাকৈ ঈশ্বৰ আছে। কিন্তু এইটো নহয় যে মই একেবাৰে শুদ্ধ, নহয়, ময়ো কিছুমান ক্ষেত্ৰত বেয়া আছোঁ আৰু মই সেইখিনি উপলব্ধি কৰি নিজক সংশোধন কৰিব চাই আছোঁ আৰু ঈশ্বৰে কৃপা কৰিব। তেখেতৰ নাম লৈ আছোঁ, তেখেতে যাতে মোক কৃপা কৰে আৰু মই সেইখিনি সংশোধন কৰিব পাৰোঁ। 4 hours later. আৰু ফাইনেলি এতিয়া আহি পালোঁ ডিউটিত। এয়া লিফ্টৰ ভিতৰত কেমেৰাৰ সন্মুখত হাঁহি আছোঁ। হাঁহিয়ে জীৱন নে কি কয় ৰাইজ? আজিলৈ ভিডিঅ'টো এৰিছোঁ। সকলোৱে ভালে থাকক, আনন্দৰে থাকক। নমস্কাৰ।